নমস্কাৰ প্ৰতিম্ব লাইভৰ সমুদ্ৰ দৰ্শকক স্বাগতম ষ্টুডিঅত মই প্ৰহেলিকা পুনৰ এক ভয়ংকৰ খবৰ পুনৰ ভয়াবহতা সৃষ্টি কৰিব পাৰে কোভিডে কাৰণ নতুন ভেৰিয়েন্ট ধৰা পৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ বিশ্বতে কোভিডৰ এতিয়া নতুন ৰূপত ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে চতুৰ্থটো ঢৌ আহিব পাৰে কোভিডৰ আৰু তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সমগ্ৰ বিশ্ববাসী কাৰণ প্ৰতিদিনে বিশ্বত বহু সংখ্যক লোক এতিয়া কোভিডত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্ব এটা চিন্তিত হৈ পৰিছে কাৰণ কোভিডৰ নতুন ভেৰিয়েন্ট আহিব নেকি কাৰণ ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশত কোভিডৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে ইউৰোপ দক্ষিণ পূব এছিয়াত কোভিডৰ নতুন ভেৰিয়েন্টৰ দ্ৰুত সংক্ৰমণ দ্ৰুতগতিত কৰোনাৰ সংক্ৰমণ হৈছে দক্ষিণ কোৰিয়াতো আৰু দক্ষিণ কোৰিয়াত 3 দিনত 14 লাখৰো অধিক লোক সংক্ৰমিত হৈছে ফ্ৰান্স ইংলেণ্ড ইটালীত এসপ্তাহত 30%তকৈ অধিক লোক সংক্ৰমিত হৈছে বিশ্বত প্ৰতিদিনে কৰোনাৰ ৰোগী 12%লৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যত বিস্ফোৰকৰ এই সমূহ তথ্য প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাইছো সেই খবৰ কৰোনাৰ সংহাৰী ৰূপ আৰু ইউৰোপ আৰু দক্ষিণ পূব এছিয়াত কোভিডৰ নতুন ভেৰিয়েন্টৰ দ্ৰুত সংক্ৰমণ দ্ৰুতগতিত কৰোনাৰ সংক্ৰমণ হৈছে দক্ষিণ কোৰিয়াতো আৰু দক্ষিণ কোৰিয়াত 3 দিনত 14 লাখৰো অধিক লোক সংক্ৰমিত হৈছে ফ্ৰান্স ইংলেণ্ড ইটালীত এসপ্তাহত 30%তকৈ অধিক লোক সংক্ৰমিত হৈছে বিশ্বত প্ৰতিদিনে কৰোনা ৰোগীৰ সংখ্যা 12%লৈ বৃদ্ধি পাইছে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যত এই বিস্ফোৰকৰ তথ্যসমূহ প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে আৰু কোভিডৰ পুনৰ ভয়াবহতা দেখিবলৈ পোৱা গৈছে চতুৰ্থটো ঢৌ আচলতে কোভিডৰ আহিব নেকি তাক লৈ এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ কোভিডৰ নতুন ভেৰিয়েন্ট দেখিব পোৱা গৈছে ইউৰোপ আৰু দক্ষিণ পূব এছিয়াত কোভিডৰ নতুন ভেৰিয়েন্টৰ দ্ৰুত সংক্ৰমণ দেখিব পোৱা গৈছে আৰু দক্ষিণ কোৰিয়াতো দেখিবলৈ পোৱা গৈছে কোভিডৰ দ্ৰুত সংক্ৰমণ দক্ষিণ কোৰিয়াত 3 দিনত 14 লাখৰো অধিক লোক সংক্ৰমিত হৈছে কোভিডত ইয়াৰ পাছতে সকলোতে এতিয়া পূৰ্বৰ যে ভয়াবহতা সেই ভয়াবহতা বৃদ্ধি পাব নেকি বা সেই ভয়াবহতা উভতি আহিব নেকি তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো কাৰণ বিশ্বত প্ৰতিদিনে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 12%লৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত দেশবাসীক আচলতে উদ্বিগ্ন কৰিব পৰা এক খবৰ কাৰণ সমগ্ৰ বিশ্বতে এটা কোভিডৰ ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে নতুন ৰূপে ধাৰণ কৰিছে কোভিডে ইয়াৰ সমান্তৰালকৈ দেশতো আচলতে কোভিডৰ এই ভয়াবহতাৰ প্ৰভাৱ পৰিব নেকি তাক লৈ এতিয়া দেশবাসী চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ বিশ্বত এতিয়া কোভিডৰ নতুন ভেৰিয়েন্টৰ ভয়াবহতা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ জনাইছো সেই খবৰ কোভিডৰ সংহাৰী ৰূপ ইউৰোপ দক্ষিণ পূব এছিয়াত কোভিডৰ নতুন ভেৰিয়েন্টৰ দ্ৰুত সংক্ৰমণ আৰু দ্ৰুতগতিত কৰোনা সংক্ৰমণ হৈছে দক্ষিণ কোৰিয়াত 3 দিনত 14 লাখৰো অধিক লোক সংক্ৰমিত হৈছে ফ্ৰান্স ইংলেণ্ড ইটালীত এসপ্তাহত 30%তকৈ অধিক লোক সংক্ৰমিত হৈছে বিশ্বত প্ৰতিদিনে কৰোনা ৰোগীৰ সংখ্যা 12%লৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যত এই বিস্ফোৰকৰ তথ্যসমূহ প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে